আজি আমাৰ ঘৰলৈ মোৰ LP স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকী আৰু ছাৰ আহিম বুলি ক'লে আৰু সেয়ে ভাবিলোঁ মই আজি নিজৰ হাতেদি বনাই খুৱাম তেওঁলোকক। ভাত বনাম বুলি কৈছিলোঁ, কিন্তু বাইদেৱে ক'লে কি ভাত নাখায়। সেয়েহে মই ভাবিলোঁ লুচি পুৰি বনাই দিওঁ। তাৰ বাবে মই আটাটো মাৰি থৈ দিলোঁ। তাৰপিছত মই ভাবিলোঁ বুটৰ দাইলৰ লগত পনীৰ বনাওঁ। সেয়েহে মই বুটৰ দাইল, মটৰ আৰু পনীৰ বনাবলৈ ল'লোঁ। আকৌ ভাবিলোঁ যে ইয়াৰ লগত আৰু কিবা এটা চব্জিটো বনাব লাগিব, গতিকে কিবা হেল্ডি বনাই দিওঁ। পাপাই আনি থৈছিলে কলডিল, সেয়েহে মই ভাবিলোঁ কলডিল অমিতা বনাই দিওঁ। কলডিল অমিতা আৰু মচুৰ দাইলো বনালোঁ মই। তাৰপিছত ভাবিলোঁ কিবা এটা ফ্ৰাইও কৰি লওঁ। কাচকল আনি থৈছিলে পাপাই, সেয়া মই ফ্ৰাই কৰিলোঁ। মই যে জীৱনত প্ৰথমবাৰ ইমান বস্তু অকলে বনালোঁ। মইতো ভয় খাই গৈছিলোঁ নহ'ব নেকি বুলি। ভণ্টিয়ে বাৰু সহায় কৰি দিলে আৰু বাইদেউ আৰু ছাৰে বৰ তৃপ্তিৰে খালে, সেয়েহে মোৰ ভাল লাগিলে। মইতো আজি বনাই নহ'ব বুলিয়ে ভাবিছিলোঁ। জীৱনটো সঁচাই বৰ ধন্য যেন লাগিল তেওঁলোকৰ মৰম আৰু আশীৰ্বাদবিলাক পাই।